আপোনালোকে গাইজ ঘৰত নিগনি এনেকৈ ফ্ৰাই কৰি খাইছেনে? আপোনালোকে চাগে নাই খোৱা, ৰখক মই কৈ আছোঁ। পোনপ্ৰথমতে সকলোকে নমস্কাৰ দেই। হাতত বেগ চেগ লৈ পেলাই যাবলৈ ওলাইছোঁ বজাৰলৈ। কালি অহা হৈছিলে জামুগুৰি মামাহঁতৰ ঘৰলৈ, আৰু কালিতো মই আপোনালোকক কোৱাই হোৱা নাছিলে মামাহঁতৰ ঘৰলৈ আহিছোঁ। মামাৰ ল'ৰাটোৰ বাৰ্থডে আছে কালিলৈ, সেইকাৰণে মামী আৰু মই আৰু ভাইটি একেলগতে বজাৰ কৰিব ওলাই গ'লোঁ গাইজ। এতিয়া আমিও আহি পাই গ'লোহি মাধৱলৈ, জামুগুৰি, আৰু তাৰপৰা অলপ দূৰ হয় চেণ্টাৰলৈ, যিহেতু মামাহঁতৰ ঘৰৰ পৰা দূৰে হয় বাৰু চেণ্টাৰলৈ। আৰু আমিও আহি কিনে ধুনীয়াকৈ এতিয়া দোকানখনত বজাৰ কৰিবৰ কাৰণে সোমাই গ'লোঁ। আৰু প্ৰথমত লোৱা হৈছে বস্তুখিনি, যি দৰকাৰী বস্তু গোটেইখিনি এইফালে মামীয়ে লৈ আছে। এইফালে গোটেই গেলামালৰ বস্তুখিনি লোৱা হৈ গ'ল। এটা আকৌ দেখিছে নহয়, সিহঁতৰ সৰু পোৱালি কথা কি ক'ব, য'তে মন যায় তাতে পৰি থাকিব গৈ পেলাই। আৰু এতিয়া আমি যাব লাগিব চব্জি শাকখিনি ল'বৰ কাৰণে, আৰু আমিও আহি গ'লোঁ বজাৰলৈ। আৰু বজাৰলৈ আহি পেলাই লোৱা হৈছে জলকীয়া, বিলাহী, গাজৰ, গোটেইখিনি বস্তু এইফালে মামীয়ে লৈ আছে। আৰু হাততে মই বেগটো লৈ পেলাই এতিয়া যাবলৈ ওলাই গ'লোঁ ঘৰলৈ। যাবলৈ ওলাওঁতে আকৌ চকুত পৰিলে ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰীটো কোনে কোনে খাইছে বাৰু, কিন্তু এইটো গুৱাহাটীতে পোৱা যায় বৰ্তমান বেছিকৈ, আমাৰ ইয়াত নাপায়। এইফালে এতিয়া ষ্ট্ৰবেৰী লৈ ল'লে, এইটো বাকচটো লৈছে 150 টকা, আৰু আমাৰ লোৱা হৈ গ'ল। এতিয়া আমি ৰখিব লাগিব এতিয়া টমটমৰ কাৰণে ৰখি এখন টমটম আহিলে, আৰু টমটমখনত উঠি আহি পালোহি ঘৰলৈ। আৰু ঘৰত এতিয়া আইতাই কিবা এটা খাবলৈ দিছে, জলপান দিছে খাবলৈ। জলপানটো মেইন কিন্তু দেই আইতাহঁতৰ ঘৰত। তাৰপিছত যে ৰাতি যে কৈছিলোঁ কিবা এটা খোৱা কথা, এইটো নিগনি খোৱা নাছিলে আচলতে, কিন্তু এইটো খুৱাইছিলে পকৰি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ' লগ পাই আছোঁ। আৰু কাইলৈ যদি বাৰ্থডেৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব। আজিলৈ বাই বাই।